নমস্কাৰ বন্ধুসকল, আজি মই আন এখন নতুন পথাৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আজি মই আপোনালোকক ভিডিঅ' দেখুৱাম, তাৰে সন্ধানত গৈ আছোঁ। গৈ পাম আৰু বেছি সময় নালাগে, গৈ আছোঁ, পাম আৰু আপোনালোকে কেৱল মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া মই পথাৰ আহি পালোঁ, আপোনালোকে চাই থাকক কি ভিডিঅ' দেখুৱাওঁ। বন্ধুসকল, মই আহি এটা খেতি দেখা পালোঁ। কিছুমান বনুৱাই খেতিয়কে মৰাপাট কাটি আছে। আপোনালোকক দেখুৱাইছোঁ মৰাপাট ক'ত কাটি আছে, আপোনালোকে এবাৰ চাওক। দেখিছে সেইবিলাক মৰাপাট কাটি আছে, তাৰে আজি ভিডিঅ' এটা মই বনাই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বন্ধুসকল, এই মৰাপাট খেতিটো যদি আপোনালোকে কৰে, এই মৰাপাট খেতিত কিন্তু বহুত খৰচ হয়। মৰাপাট খেতিটো কৰিলে খৰচৰ পৰিমাণটা বহুত বেছি হয়। কিয় বেছি হয় মই আপোনালোকক সেইটো কথা কৈ আছোঁ। মৰাপাটৰ বীজ সিঁচাৰ পৰা একেবাৰে পানীত নুমালৈকে, মৰাপাটবিলাক শুকোৱালৈকে বহুত বনোৱা লাগে। গতিকে এটা বনোৱাৰ হাজিৰা 350 টকা 400 টকা। গতিকে আপোনালোকে যদি নিজেই নকৰে, গোটেই যদি বনোৱাত হতুৱাই যদি আপোনালোকে কামবিলাক কৰে, এই মৰাপাটত লাভৰ আশা খুব কম। মৰাপাট খেতিটো হৈছে যিয়ে নিজে খেতিটো কৰিব পাৰে, মানে মৰাপাট সিঁচাৰ পৰা কাটালৈকে, পানীত নুমাৰ পৰা জাক দিয়ালৈকে যদি নিজে কৰিব পাৰে, তেতিয়াহ'লে অলপ লাভৰ আশা কৰিব পাৰি। কিন্তু সকলো যদি বনোৱাৰ মতে কৰিব লগা হয়, তেতিয়াহ'লে ইয়াক লাভ কৰা টান হয়। এই খেতিটোত মানে লাভ কম হয়। আৰু আজিকালি এই খেতিটো বহুত মানুহে নকৰে। এই খৰচ বেছি হোৱাৰ কাৰণে বহুত মানুহে এই খেতিটো নকৰে। গতিকে যদিও মৰাপাটৰ খেতি কম, কিছুমান অঞ্চলত, কিছুমান ঠাইত মৰাপাটৰ খেতি অলপ বেছি কৰে, যেনে চৰ অঞ্চলত, ব্ৰহ্মপুত্ৰৰ সিপাৰে চৰ অঞ্চলত মৰাপাটৰ খেতিটো বেছিকৈ কৰে। কিন্তু আমাৰ এই বাম অঞ্চলত মৰাপাটৰ খেতিটো খুব কমকৈ কৰে। আৰু আপোনালোকে জানে, প্লাষ্টিক আইটেম যেতিয়া ওলাই গ'ল, তেতিয়া মৰাপাটৰ যি বস্তা বনায়, সেই বস্তাৰ প্ৰতি অলপ ভাবুকিৰ সন্মুখীন হ'ল কোম্পানীবিলাকে। চব মানুহে প্লাষ্টিক আইটেমত এইবিলাক মানে ব্যৱহাৰ কৰে। গতিকে সেইকাৰণে এই প্লাষ্টিক আইটেম ওলাই যোৱাৰ পাছৰ পৰা মৰাপাট খেতিটো মানে মানুহে কমকৈ কৰা আৰম্ভ কৰিলে। কিয় কমকৈ কৰা আৰম্ভ কৰিলে? যিহেতু মৰাপাটৰ দাম কম, খৰচ অনুযায়ী মৰাপাটৰ দাম বহুত কম। গতিকে সেই হেতুকে বহুত মানুহে মৰাপাটৰ খেতি কমাই দিল কৰা। এই যে প্লাষ্টিকৰ আইটেমবিলাক ওলাই গ'ল, প্লাষ্টিকৰ বস্তা থস্তা বহুত ওলাই গ'ল, এইবিলাক ওলাই যোৱাৰ ফলত মৰাপাটৰ মানে যিটো চাহিদা, সেই চাহিদাটো কমি গ'ল। এইটো মই পাইছোঁ মৰাপাট খেতি। আপোনালোকে চাব মৰাপাট কেনেকৈ কাটে, কেনেকৈ বজাবিলাক বান্ধে, আৰু পাতবিলাকৰ কাৰণে কেনেকুৱা পজিশ্যনত থৈ দিয়ে, সেইবিলাক আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। আপোনালোকে চাই থাকিব। আৰু এইবিলাক কেনেকৈ পানীত জাক দিয়ে, সেইটোও মই দেখুৱাম আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে চাই থাকিব। চাওক মৰাপাট কাটি আছে, আপোনালোকে চাওক কেনেকৈ কাটি আছে। এই মৰাপাটবিলাক এনেকৈ কাটে, আপোনালোকে চাই থাকক। এই এনেকৈ মৰাপাটবিলাক কাটে আৰু এইবিলাক আটি বান্ধে। এই চাই থাকক আপোনালোকে কেনেকৈ মৰাপাট কাটি আছে, দেখিছে? এনেকৈ মৰাপাটবিলাক কাটে আৰু এইবিলাক কাটি, এইবিলাক চাওক কেনেকৈ মৰাপাটবিলাক কাটি থৈছে, দেখিছে? এনেকৈ কাটি থৈ দিছে, দেখিছে?
এনেকৈ কাটি কাটি থৈ দিছে মৰাপাতবিলাক। পাতবিলাক সৰি যাবৰ কাৰণে এনেকৈ জাপ কৰি থৈ দিছে। এই মৰাপাতবিলাক লৈ গৈ আছে পানীত নমাব। দেখিছে আপোনালোকে এই ধৰণে গৈ এনেকৈ পানীত নমাব লাগে। নমাই আছে আপোনালোকে চাই থাকক। দেখিছে এনেকৈ মৰাপাতবিলাক পানীত নমাব লাগে। পাতৰ বজাবিলাক আপোনালোকে দেখিছে কিমান দূৰ দিছে। এইবিলাক দেখিছে, এই যে বজাটো আছে, এই বজাটোত ইয়াতে সৰু সৰু আটি আছে। একোটা বজাত 10টাকে আটি বান্ধিছে, অৰ্থাৎ 10 মুঠাকে আটি লৈ বান্ধি এটাকে বজা কৰিছে। কৰি এইবিলাক গুৰবিলাক মানে উল্টা পুল্টা কৰি দিব লাগিব। একফালে যদি এটা বজাৰ গুৰ একফালে দিয়ে, নেক্সট বজাটো আগটো এই ফটোত দেখুওৱা ধৰণে এনেকৈ উল্টা পুল্টা কৰি দিব লাগিব। দি ইয়াত বাঁহৰ কামি সোমাই দিব লাগিব। দি এই যে পানী মেটেকাবোৰ আছে, এই পানী মেটেকাবোৰ এই মৰাপাতৰ গছবিলাকৰ ওপৰত, বজাবিলাকৰ ওপৰত দি পানীত ডুবাই দিব লাগিব। এই এনেধৰণে মৰাপাতৰ জাক দিয়া হয়। এইবিলাক যে দেখিছে মৰাপাতৰ ভূৰ বনাই ওপৰত পানী মেটেকা দিয়া হৈছে, যাতে মৰাপাতৰ ভূৰখন পানীত বুৰ গৈ থাকে, তেতিয়াহে জাক আহিব। মৰাপাতৰ গেৰ খাবলৈ সাধাৰণতে 32 ডিগ্ৰীৰ পৰা 34 ডিগ্ৰী চেণ্টিগ্ৰেড উত্তাপ থকা পানীৰ আৱশ্যক। উত্তাপৰ ওপৰত নিৰ্ভৰ কৰি 10ৰ পৰা 30 দিনৰ ভিতৰত মৰাপাতবিলাক গেৰ খায় বা আমাৰ ভাষাত জাক খোৱা বুলি কওঁ, আৰু আঁবোৰ সহজে এৰায়। বন্ধুসকল, ইয়াৰ পিছত আপোনালোকক গেৰ খোৱাৰ পিছত বা জাক খোৱাৰ পিছত কিদৰে ধুব লাগে আৰু শুকাব লাগে সেই বিষয়ে পিছত মই এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰিব। আৰু কিবা সুধিব লগা থাকিলে মোৰ কমেণ্ট বক্সত সুধিব পাৰে, মই তাৰ উত্তৰ দিম। ধন্যবাদ।